কম দিনৰ ভিতৰত আমি বেতাল, নিপু, ভাৰ্গৱ, তাৰপিছত ৰাকেশ জুনিয়ৰ তেওঁলোকক লগ কৰিব গৈ আছোঁ। কেমেৰা চলি আছে। এখন হাতেৰে এনেদৰে বাইক চলাবলৈ অসুবিধা, কাৰণ স্কুটি হ'লে বেলেগ কথা, কিন্তু তাৰমানে বাইক চলোৱাটো অলপ অসুবিধা হয়। গোলা এইটো গাখীৰ খোৱা নে নোখোৱা ঐ? হা? হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু নিউ ব্লগ। চ' গাইজ, আজি এইটো একদম নৰ্মেল ব্লগ হ'ব গৈ আছে, আৰু জাষ্ট শুই উঠিছোঁ, আৰু উঠি পুৰা মানে গৰম লাগি আছে। মানে ৰাতি এনেকুৱা টান বৰষুণ দিছে, আৰু আমাৰ এই মছলা মৰা প্লেটখনত চাওক পানী ভৰ্তি হৈ আছে। কিছু বাৰু গৈছে, কাৰণ একঢলীয়া যিহেতু। যি কি নহওক, আজিৰ এইটো একদম নৰ্মেল ব্লগ হ'ব গৈ আছে, আৰু এতিয়াৰ পৰা ৰেগুলাৰ ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ। গতিকে ভিডিঅ'টো কণ্টিনিউ কৰক। আৰু এতিয়া গাহৰিক দানা দি আছোঁ, আৰু গাহৰিক দানা দি উঠি অলপ যাম বাহিৰলৈ ওলাই, মানে চিপাঝাৰৰ ফালে যাম। কিয় যাম, ক'ত যাম, কি কৰিম, সকলোবোৰ কৈ আছোঁ। আৰু আজি যিহেতু আমেতি ভাঙিব, তাৰমানে অলপমান বজাৰ কৰিবলৈ চিপাঝাৰলৈ যাম। চ' ভিডিঅ'টো চাই থাকক, কণ্টিনিউ কৰক। একদম নৰ্মেল ব্লগ হ'ব গৈ আছে, যিহেতু ৰেগুলাৰ ব্লগ দিম, গতিকে এইটো নৰ্মেল ব্লগ হ'ব গৈ আছে। চ' চাই থাকক। এতিয়া গাহৰিক দানা দিওঁ, আৰু গাহৰিক দানাত কি কি দিওঁ আপোনালোকক দেখুৱাই আছোঁ। আৰু এই ঘৰটো আপোনালোকে দেখিছে, এই ঘৰটোত দেখি আপোনালোকে বেকগ্ৰাউণ্ডটো অলপ সেই দেখিব পাৰে, কিন্তু এইটো ঘৰটো ভাল কৰা নাই। আৰু এই ঘৰটো ভাল নকৰাৰ কাৰণটো হ'ল, কাৰণ যিহেতু কম দিনৰ ভিতৰত আমি সেই নতুন ঘৰটোত সোমাম, গতিকে সেইবাবে মানে আৰু এইটো ঘৰটো ইমান এটা ভাল কৰা নাই। আৰু এইফালে গাইছ, মাদাৰে ঘৰৰ মানে চাফা কৰি আছে। কি আহিছে আমি হাই বুলি কওঁ। কি অৰ্বন অম্বুবাচী। চ' গাইছ, এতিয়া গাহৰিক দানা দিওঁ, চব অলপ। আৰু গাইছ, কালি তাতে মই ইয়াতে ভিডিঅ' বনাই থাকোঁতে মানে মা আহি স্কুলৰ পৰা আহি গালি পাৰিছিল। মানে এই খেৰত ত্ৰিপালখন ঢাকন দি থোৱা আছিল, কালি ৰ'দ দিছিল, সেইটো কাৰণে খেৰ মুকলি কৰিব দিছিল, কিন্তু মই মুকল কৰি নিদিয়াৰ বাবে গালি পাৰিছিল। আৰু মা তাৰ পৰা স্কুলৰ পৰা আহি উঠিকে খেৰ মেলি দিছিল, ৰাতি ভিজি গ'ল। সেইটো কাৰণে গাইছ, কিবা এটা কলি শুনবা লাগে, কিন্তু মাদাৰে নুশুনে, এই হাঁহি আছে। আৰু মোৰ গাড়ীখনৰ অৱস্থা চাওক গাইছ, এয়া বোকাৰে একদম ভৰ্তি হৈ গৈছে, কিন্তু ধোৱা নাই, কাৰণ বাটত যিহেতু বোকা হৈ আছে, গতিকে এনেই ধুই তাৰপিছত গাড়ী ওলাবও ইচ্ছা নাযাব, গতিকে ধোৱা নাই। চলি থাকিম, ৰাস্তাটো ভাল হোৱাৰ পিছত আকৌ ধুই কেনে চাফা কৰি ল'ম, তাৰপিছত আপোনালোকক গাড়ী লোৱা ভিডিঅ'টো দিম। আৰু এতিয়া বলক গাহৰিক দানাখিনি দি লওঁ। চ' গাইছ, ফাইনেলি গাহৰিক দানা দিলোঁ, আৰু এতিয়া হাঁহ চানা এতিয়া শাস্তি কৰি আছে, চ' বান্ধি লওঁ, তাৰপিছত গৰুটো দি থৈ আহোঁ, আৰু আপোনালোকক গাহৰিকেইটা দেখুৱাই আছোঁ। গাইছ, মোৰ গাহৰিকেইটা হৈছে এটা এইটো, আৰু এটা সেইটো, আৰু সি আছে পুখুৰীত। আৰু এই দিছোঁ চৰহাত, মানে এই গাভিন হৈছে। কমলা এই কমলা হাই বুলি কওঁ, হাই। এইফালে চাওঁ, এই তই গাখীৰ খোৱা নে নোখোৱা ঐ? হা? চ' গাইছ, ফাইনেলি গৰুটো দৰহাক দিলোঁ, আৰু এইফালে আছে আমাৰ এইটো, আৰু দুটা আছিলে গাইছ, এটা বেছি দিছোঁ। আৰু এইফালে মোৰ পিছফালে চাওঁ, এইবিলাক পানী মানে এইবিলাক নদীৰ পানী নহয়, নদীটো আমাৰ পৰা বহুত দূৰত আছে, কিন্তু এইবিলাক বৰষুণৰ পানী। আৰু ইয়াতে বৰ্তমান 1 বুকুমান পানী হ'ব। আগতে গৰু দিছিলোঁ, সেই পথাৰত দিছিলোঁ, সেইবিলাক মাথাই তলি আছিলে, সেইবিলাকৰ চাইডে তাত গৰু দৰহাক দিছিলোঁ, কিন্তু বৰ্তমান পানী ভৰ্তি হোৱাৰ বাবে মানে তাতে দিব পৰা নাই। আৰু এইফালে আমাৰ গৰুটো, এই গাইছ এটা লক্ষণ ভাল, এই এনেকৈ গাটো লাৰি দিলেই হ'ল গাইছ। চ' গাইছ, এতিয়া ঘৰত গৈ একদম লগ পাই আছোঁ, আৰু এতিয়া চিপাঝাৰকো যাব লগা আছে। চ' ভিডিঅ'টো চাই থাকক বাৰু। চ' গাইছ, ফাইনেলি এতিয়া বৰ্তমান সময় হৈছে 12টামান বাজিল, 12:15, 10 এনেকুৱা কিবা হৈছে। মোবাইলটো দি যিহেতু ভিডিঅ' কৰি আছোঁ, গতিকে সময়টো গম নাপাওঁ। চ' এতিয়া যাব ওলাইছোঁ চিপাঝাৰত, আৰু এতিয়া আপোনালোকক মটো ব্লগত দেখুৱাই দিম। বেংকত গ'লোঁ, বেংকত পইচা উলিয়াব গ'লোঁ, কিয় পইচা উলিয়াইছোঁ সকলোবোৰ গম পাব। মটো ব্লগটো চাই থাকক, আৰু মাজত কিছুমান ইম্পৰ্টেণ্ট কথা কিছুমান কৈ আছোঁ। চ' ভিডিঅ'টো চাই থাকক, আৰু এতিয়া বলক একদম মটো ব্লগত লগ পাই আছোঁ। চ' গাইছ, ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু এতিয়া ঘৰৰ পৰা ওলাই আহি অলপ দূৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এখন হাতেৰে এনেদৰে বাইক চলাবলৈ অসুবিধা, কাৰণ স্কুটি হ'লে বেলেগ কথা, কিন্তু তাৰমানে বাইক চলোৱাটো অলপ অসুবিধা হয়। গতিকে এতিয়া আপোনালোকে অলপ মটো ব্লগ উপভোগ কৰক। আৰু এইফালে চাৰিও চাইডে চাওক, পানী কেৱল পানী। চ' গাইছ, ফাইনেলি মটো ব্লগত আহি গ'লোঁ, আৰু এতিয়া গৈ আছোঁ, এইবিলাক চাওক চাইডে পানী। আৰু চিপাঝাৰত গৈ আছোঁ মানে মাংস আনিবলৈ, কাৰণ যিহেতু আজি আমেতি ভাঙিছে,
গতিকে মাছ মাংস খাব লাগে বোলে, গতিকে আনিব গৈ আছোঁ। মানে আমাৰ চকতো পায়, কিন্তু তাতে মানে গাহৰি কটা নাই, ব্ৰইলাৰ পায়, সেইবাবে মানে অলপ গাহৰি মানে পৰ্ক অলপ লৈ আহোঁগৈ। তো বেছি দৌৰাও যাব নোৱাৰোঁ মটৰব্লগ কৰি থাকিলে, কাৰণ মানে চাউণ্ডটো সেই হৈ যায়, মানে এটা বেলেগ চাউণ্ড হৈ যায়, মাইকটো ভাল নহয়, মাইক এটা আনিব লাগিব গাইজ। চ' বেছি দীঘল কৰি নাথাকোঁ আৰু ভিডিঅ'টোৰ মাজত আপোনালোকক কৈ দিওঁ, আমি কম দিনৰ ভিতৰত এটা ট্ৰিপ গৈ আছোঁ। মানে ট্ৰিপ বুলি কি ক'ম আৰু, মানে বেতালতৰ ভিডিঅ' বা ৰাকেশ বা এই কিবা ব্লগছ আপোনালোকে চাই থাকে, তেওঁলোকক মানে লগ কৰাৰ খুব ইচ্ছা আছে। মই তেওঁলোকক লগ কৰিব গৈ আছোঁ কম দিনৰ ভিতৰত, আৰু ভিডিঅ' পাব আপোনালোকে। চ' গাইছ, এতিয়া ষ্টেচন পালোঁ আহি, আৰু এতিয়া তাত মাংস কাটি আছে, আৰু এতিয়া মাংসটো লৈ উঠি আপোনালোকক লগ পাই আছোঁ। আৰু ইয়াতে মাংস কাটে, এইখিনি ব্লক চক বুলি কয়, আৰু ইয়াৰ পৰা মাংসটো লৈ লওঁ গাইছ। গাইছ ফাইনেলি মাংস লৈ ল'লোঁ, আৰু এতিয়া গৈ আছোঁ তেল ভৰাব, কাৰণ বাইকত তেল নাই, ৰিজাৰ্ভত লাগি আছে। চ' অকণমান তেল মাৰিলেই হ'ব বাৰু, মানে তেল নহ'লে বহুত দিগদাৰ গাইছ। কি খবৰ? হা বুজি পোৱা নাই? কেমেৰা চলি আছে, এলাও আছে নহয়, এলাও আছে। এই 200 মাৰি দিছোঁ। চ' গাইছ ফাইনেলি তেল মাৰি ল'লোঁ, আৰু এতিয়া ডাইৰেক্ট ঘৰত যাম, আৰু ক'তো যাই নাথাকোঁ। ভাত কি গৰম মাছি গাইছ। ফাইনেলি মাংস ল'লোঁ, আৰু এতিয়া তেলো ভৰালোঁ, মানে বাইকত তেলটো ভৰাই দিলোঁ, কিন্তু মানুহ তেল এতিয়ালৈকে ভৰোৱা নাই। চ' ৰাতিপুৱা কেইটামান ভাত খাই আহিছিলোঁ, আৰু এতিয়ালৈ একো খোৱা নাই, আৰু বিশেষ খাবলৈ মনো নাই, মানে চাহ খাবও ইফালে ৰ'দ মাৰি আছে, গৰম। তাৰপিছত পৰঠা বা ৰুটি এনেকুৱা খাবলৈও মানে ইয়াত ধৰি আছে, গতিকে একো খোৱা নাই। ইয়াৰ পৰা গৈ মানে বাটাৰ দলঙৰ ওপৰত ৰৈ এটা বঢ়িয়াকৈ ঠাণ্ডা এটা খাই দিম গাইছ। যিহেতু গৰম লাগি আছে না, বাইক চলাই থাকোঁতে ভালে লাগে গাইছ, বতাহ চতাহ লাগি থাকে, কিন্তু বাইকৰ পৰা নোমাৰ লগে লগে গম পোৱা যায় মানে কেনেকুৱা গৰম। চ' এতিয়া যাই থাকোঁ, আৰু ভিডিঅ' বনাই নাথাকোঁ, একদম ঘৰত গৈ লগ পাই আছোঁ, আৰু ঠাণ্ডাটো খাই লওঁ গাইছ। বাটাৰ দলঙলৈ আৰু প্ৰায় 2 কিলোমিটাৰমান আছে, পটাপট যাই লওঁ। ঠাণ্ডা আছে নেকি? ফ্ৰিজ নাই নেকি? হ'ব দে। চ' গাইছ আপোনালোকে শুনা পালে, ইয়াতে মানে ঠাণ্ডা নাই, ফ্ৰিজটো ঘৰত থৈ দিছোঁ, যিহেতু কেইদিনমান খুব বৰষুণ দিলে না, আপোনাৰ ঠাণ্ডা খাব, গতিকে ফ্ৰিজটো ঘৰত নি থৈ দিছোঁ। চাইলা কি কৰিম গাইছ, মানে একো এটা কাম প্লেন মতে নহয় গাইছ। আগতেই ল'ম বুলি ভাবিছিলোঁ, কিন্তু মানে নল'লোঁ।
আৰু বেছি দূৰ নহয় এতিয়া গাইছ 3 কিলোমিটাৰমান হ'ব ঘৰে পামগৈ তো যাই থাকোঁ এতিয়া আৰু একদম ঘৰত গৈ লগ পাই আছোঁ চ' ভিডিঅ'টো আহে হ'লে যাই থাকক চ' গাইছ ফাইনেলি তাৰ পৰা আহি পালোঁ আৰু আহোঁতে বিশেষ ভিডিঅ' নবনালোঁ আৰু এতিয়া আহি উঠি কি দেখিছোঁ চাওক গাইছ চোতালত এইবিলাক খেৰ মেলি দিছিল দি উঠি বতৰটো বেয়া কৰি অহাৰ লগে লগে আকৌ থুপুৰে তাতে তিৰপাল জাপি থৈ দিছোঁ গাইছ হৈছে আৰু আমাৰ জীৱন কি কৰিব গাইছ এতিয়া মাতাৰা কৈছে গৰুটো লৈ আহ ৰাতিপুৱা ময়ে দিছোঁ এতিয়া আকৌ ময়ে আনিব যাম পঠাই দিছোঁ গাইছ মাতাৰকে এই হ'ব বোকা ভাঙি ভাঙি কোন যাই থাকিব গাইছ তাৰপিছত কৈছে হাঁহ চানাকেইটা চাবি এৰি দিছোঁ এতিয়া ৰখি আছোঁ দে গাইছ অলপ ৰেষ্ট ল'লোঁ লৈ উঠি এতিয়া আকৌ চকত যাব ওলাইছোঁ মানে যিহেতু মই গাহৰি মাংস নাখাওঁ গতিকে ব্ৰইলাৰ অলপ আনিব যাব ওলাইছোঁ চ' বেছি নানো 1 পোৱামান আনিম আৰু যিহেতু অকলে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু নেক্সট ট্ৰিপ আহি আছে আৰু ৰেগুলাৰ ভিডিঅ'ত দি থাকিম চ' আপোনালোকে ছাপোৰ্ট কৰি যাব মৰম দি যাব ৰেগুলাৰ ব্লগ দি থাকিম আৰু কম দিনৰ ভিতৰত আমি বেতাল নিপু ভাৰ্গৱ তাৰপিছত ৰাকেশ জুনিয়ৰ তেওঁলোকক লগ কৰিব গৈ আছোঁ চ' ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চ' লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই